হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ বিবিধা ভ্লগছলৈ। আজি মই লৈ আহিছোঁ কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ ৰেচিপি এটা। এয়া হাঁহৰ মাংস আৰু ইপিনে কোমোৰা, আলু, পিঁয়াজ, আদা নহৰু আৰু এয়া জলকীয়া। আজি হাঁহৰ মাংসখিনি জুইত বনাম। কেৰাহীখন গৰম হৈ গৈছে। ইয়াত তেল দি প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া আলু ফ্ৰাই কৰা হৈ গ'ল। সেই একেখিনি তেলতে পিঁয়াজ আৰু আদা নহৰু দি ৰঙচুৱা পৰালৈকে ভাজি ল'ম। ইয়াতে হালধি, জিৰা পাউডাৰ, চিলি পাউডাৰ আৰু ধনিয়া পাউডাৰ দি দিব। এতিয়া মাংসখিনি দি দিব। ইয়াত নিমখ নিজৰ প্ৰয়োজন অনুপাতে দিব। এতিয়া লৰাই মাংসখিনি 15-20 মিনিটমান সিজিবলৈ দিব। তাৰ পাছত কোমোৰাকেইডোখৰ দি 5 মিনিটমান সিজিবলৈ দিব। এতিয়া ইয়াত পানী অকণমান দি ফ্ৰাই কৰা আলুকেইডোখৰ দি দিব। একেবাৰে শেষত অকণমান গৰম মছলা আৰু জলকীয়াকেইটা কাটি দিব আৰু ইয়াক আৰু 5 মিনিটমান সিজিবলৈ দিব। এয়া কোমোৰা আৰু হাঁহৰ মাংস ৰেডি হৈ গ'ল। আজিৰ ৰেচিপিটো একেবাৰে চিম্পুলত বনাইছিলোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাব।